নমস্কাৰ ছাৰ। ছাৰ মই ধৰণী বৰ্মন, পিতা স্বৰ্গীয় সনাতন বৰ্মন, গাঁও সাতপখলি কামৰূপ। মই ছাৰ শিল্পী পেঞ্চনটোৰ কাৰণে আহিছিলোঁ দিয়ক। ধন্যবাদ। নাই হয় ছাৰ, যাওঁ 4 বছৰ ধৰি আবেদন কৰি আছোঁ, কিন্তু পেঞ্চনটো হৈ অহা নাই। এই যোৱা মাহত কৈছিল যে কিবা কাগজ পাতি লৈ আহিব লাগে। এই যোগাৰ কৰি পেলাই কাগজখিনি লৈ আহিছিলোঁ যোৱা সপ্তাহতে। আপুনি পাছে নাই, সেইকাৰণে আজি আৰু আহিব লগা হ'ল। মই ছাৰ এই অভিনয় শিল্পী আছিলোঁ দিয়ক, ভ্ৰাম্যমান থিয়েটাৰত। ছাৰ মই মানে নাটক কৰোঁ, চাটক নহয় ছাৰ। অসমৰ বাহিৰতো গৈছোঁ ছাৰ নাটক কৰবা। এই বহুত ফটো এইগিলা আছে ছাৰ, পেপাৰ কাটিংগিলা। আনছোঁ ছাৰ, আনছোঁ। এই চাওক পেপাৰ কাটিং ছাৰ। কি কৰিব ছাৰ, আমাৰ আৰু এনেকৈ কাগজগিলা সাঁচি থব পৰা জাগা নাই না ছাৰ। আৰু ঘৰত ইন্দুন ডিংনিৰ বিৰাট উৎপাত। সেনেকৈ কিবাকে আনছোঁ দিয়ক ছাৰ। ফটো মানে ছাৰ এইকেইখন মই আপোনাৰ আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকছাৰৰ থিয়েটাৰত থাকোঁতে বিষ্ণু ৰাভা দেউৰ লগত উঠা ফটো এইখন। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। আৰু এইখন আছিল আপোনাৰ আমাৰ গুৰুজী আদ্য শৰ্মাৰ লগত উঠা। আদ্য শৰ্মাক আপুনি চিনি নাপায়? হয় দিয়ক, সেইকাৰণে আজিকলগি মোৰ পেঞ্চনটো হোৱা নাই। ছাৰ আপোনাক কোনাই বেয়া নাপাব ছাৰ। মানে ছাৰ আছে ছাৰ, আছে লিখিত প্ৰমাণ আছে ছাৰ। এই ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকছাৰে মোৰ শিল্পী সত্তাক স্বীকৃতি হিচাপে এই কাগজখনতে চহী কৰি দিছিল ছাৰ। এইখনৰ ভৰসাতে আহিছোঁ ছাৰ পেঞ্চনটো হ'ব বুলি। এই প্ৰমাণ দিলোঁ দেখোন ছাৰ প্ৰমাণ। মানে ছাৰ আপুনি ক'বা বিচাৰিছে যে এই কাগজখন যে অচ্যুত লহকছাৰে চহী কৰি দিছে, তেওঁ এতিয়া সমাধিৰ পৰা উঠি আহি আপোনাক ক'বা লাগিব, তেহে মোৰ পেঞ্চনটো হ'ব। নাই দিয়ক ছাৰ, খং মই কৰা নাই, কিন্তু মোৰ মনটো বৰ বেয়া লাগছে ছাৰ। আজি 42 বছৰ জীৱনৰ ভ্ৰাম্যমান মঞ্চখনত অভিনয় কৰিলোঁ, মঞ্চখনক মন্দিৰ বুলি ভাবিলোঁ, ৰাইজক হলো কন্দলো, আৰু আজি এতিয়া মই আপোনাৰ আগত শিল্পীৰ প্ৰমাণ দিব পৰা নাই ছাৰ। মই জানো দিয়ক ছাৰ, 4 বছৰ ধৰি মোৰ পেঞ্চনৰ আবেদন পত্ৰখন যেতিয়া আপোনালোকে ভুল হ'ব বুলি কৈ আছে, চব তথ্য পাতি দিয়াৰ পাছতো আপোনালোকে কয় যে মই তথ্য দিবা জানা নাই। মই বুজিলো ছাৰ, সেই তথ্য গিলানৰ লগত আৰু কিবা কিবি গাঁঠি দিবা লাগছিল। হ'ব দিয়ক ছাৰ, হ'ব। মই জানো দিয়ক, পেঞ্চনটো যি মই নাপাওঁ মই জানো, কিন্তু মোৰ আপিটোক কাই বুজাব? তাই মই বিয়াৰ দিন ঠিক কৰিছো, ধুমধামেদি তাইক মই উইলে দিব লাগে। তাই মোক কয়, দেউতা তই বোলে ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা হয়, তোৰ লগৰ গিলান চবেই দেখোন পেঞ্চন পায়, তই কিয় নাপালি? তাইক কাই বুজাব ছাৰ যে মোৰ নাম নাই কাৰণে মোৰ দামো নাই? আহো দিয়ক ছাৰ।